বল আৰু গতি বিষয়ক সূত্ৰৰ যিকেইটা উদাহৰণ আছিলে 9.1, 9.2, 9.3 এনেকৈ 9.5লৈকে আছিলে, সেই উদাহৰণকেইটা তোমালোকক কিতাপত দি থোৱা আছে। কিন্তু তথাপি মই এবাৰ নিজে কৰি তোমালোকক দেখাই দিছোঁ, যাতে কিতাপৰ সৈতে হুবহু একে নিলিখা, কিছুমান বস্তু অলপ সলাই মেলিও লিখিব পাৰি। কাৰণে বেছিভাগ কিতাপৰ লগত মিল আছে, কিন্তু তথাপিও তাত দুই এটা কথা অলপ সলাই দিছোঁ। তোমালোকে অংককেইটা চোৱা, মই ইয়াতে কৰি পেলাই কৈ গৈছোঁ। প্ৰশ্নখিনি মই লিখা নাই, কাৰণ প্ৰশ্নখিনি লিখি এনেই বহুতখিনি সময় লাগি যায়। এতিয়া প্ৰথম প্ৰশ্নটো 9.1ৰ উদাহৰণ 9.1ৰ প্ৰশ্নটো দিছিলে কি, যে 5 কেজি ভৰৰ বস্তু এটাৰ ওপৰত 2 ছেকেণ্ড সময়ৰ বাবে বল এটাই ক্ৰিয়া কৰিছে। ইয়াৰ বাবে বস্তুটোৰ বেগ 3 মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা 7 মিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি হ'ল। প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা। তাৰপিছত তাৰ লগতে দিছে যে যদি বলটো 5 ছেকেণ্ডৰ বাবে প্ৰয়োগ কৰা হ'লহেঁতেন, তেন্তে বস্তুটোৰ অন্তিম বেগ কিমান হ'লহেঁতেন। এতিয়া সেইটো আছিলে প্ৰশ্নটো। এতিয়া তাত আমি কি কৰিলোঁ চোৱা, প্ৰথমে আমি লিখি ল'লোঁ কি কি দিয়া আছে। দিয়া আছে প্ৰাৰম্ভিক বেগ, যিটো ইউৰে বুজায়। প্ৰাৰম্ভিক বেগ দি থোৱা আছে 3 মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত অন্তিম বেগ ভিৰে বুজায়। অন্তিম বেগ দি থোৱা আছে 7 মিটাৰ পাৰ ছেকেণ্ড। সময়টো টিৰে বুজায়। সময় দি থোৱা আছে 2 ছেকেণ্ড। আৰু বস্তুটোৰ ভৰ যিটো এমেৰে বুজায়, সেইটো দি থোৱা আছে 5 কেজি। আমি সেইকেইটা প্ৰথম লিখি ল'লোঁ। লিখি লোৱাৰ পিছত আমি কি কৰিলোঁ, যে নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা পাওঁ, মানে গতি বিষয়ক নিউটনৰ যিটো দ্বিতীয় সূত্ৰ আছিলে, সেইটোৰ পৰা আমি কি পাওঁ F = ma। আমি প্ৰথম লিখি ল'লোঁ F = ma। ইয়াত F হ'ল প্ৰয়োগ কৰা বল, m হ'ল বস্তুটোৰ ভৰ, আৰু a হ'ল ত্বৰণ। ইমপ্লাইজ F = m × v - u/t। আমি v - u/tটো কি কাৰণে লিখিব পাৰিলোঁ, কাৰণ আমি আগৰ গতি চেপ্টাৰটোত পাই আহিছিলোঁ যে a = v - u/t। সেইকাৰণে আমি ব্ৰেকেটত লিখি দিলোঁ যে যিহেতু a = v - u/t, গতিকে এই জেগাত আমি v - u/tটো পাতি দিলোঁ। ইমপ্লাইজ F = এই মানবোৰ পাতি দিলোঁ। m-ৰ মান পাইছিলোঁ 5, v মান পাইছিলোঁ 7, u মান পাইছিলোঁ 3, t মান পাইছিলোঁ 2। ইমপ্লাইজ F = এতিয়া 7ৰ পৰা 3 যদি আমি মাইনাছ কৰোঁ, তেনেহ'লে 4 পাম। গতিকে কিমান হ'ল 5 × 4/2। এতিয়া 5 × 4 20। গতিকে আমি কি লিখিলোঁ, ইমপ্লাইজ F = 20/2। এতিয়া 2ৰে 20ক হৰণ কৰিলে আমি কিমান পাওঁ, 10 পাওঁ। এতেকে F = 10 নিউটন। সেইটো তোমালোকে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰত পাইছিলা, যে ইয়াৰ এককটো কি, কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, আৰু কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰটোক একেলগে নিউটন বুলি কয়। তাৰপিছত কি কৰিলোঁ চোৱা, প্ৰশ্নটোত আমাক লগতে কি কৈ থৈছিলে, যে যদি বলটো 5 ছেকেণ্ডৰ বাবে প্ৰয়োগ কৰা হ'লহেঁতেন, 5 ছেকেণ্ডৰ কাৰণে প্ৰয়োগ কৰাহেঁতেন, অন্তিম বেগ কিমান হ'লহেঁতেন। গতিকে আমি লিখি ল'লোঁ যে আকৌ যদি বলটো 5 ছেকেণ্ডৰ কাৰণে প্ৰয়োগ কৰা হয়, তেন্তে অন্তিম বেগ v হ'ব। আকৌ আমি সেই একেটা সূত্ৰই লিখিলোঁ, F = ma, যিটো নিউটনৰ দ্বিতীয় গতি সূত্ৰ। ইমপ্লাইজ F = m × v - u/t, যিহেতু a = v - u/t, গতিকে এই জেগাত আমি v - u/tটো পাতি দিলোঁ। এতিয়া টিটো এইফালে হৰণ হৈ আছে, তাক যদি আমি সমান চিহ্নৰ ইপাৰলৈ লৈ যাওঁ, পূৰণ হৈ যাব। গতিকে ft = m × v - u। এতিয়া mটো ইয়াৰ v - u লগত mটো পূৰণ হৈ আছে। এতিয়া mটোক যদি আমি সমান চিহ্নৰ এই পাৰলৈ লৈ আনোঁ, তেনেহ'লে হৰণ হৈ যাব। গতিকে আমি কি লিখিলোঁ, ইমপ্লাইজ ft/m = v - u। তাৰপিছত চোৱা, আমি vটো সমান চিহ্নৰ ইপাৰে ৰাখিলোঁ। ইয়াত যেনিবা আমি লিখাৰ সুবিধাৰ কাৰণে আমি ওলোটা কৰি দিছোঁ, এইফালৰ ছাইডটো এইফালে লৈ আনিছোঁ, এইফালতো এইফালে লৈ গ'লোঁ। কিন্তু এইফালেও যে থাকে, ভিটো এইফালে থাকিলে, এতিয়া এইফালে -u আছে, -uটো সমান চিহ্ন এইপাৰে লৈ আনিলে +u হৈ নাযাব জানো। গতিকে সেই একেটা কথাকে কি লিখিলোঁ, যে v = u + ft/m। ইমপ্লাইজ v = u মান আমি 3 পাইছিলোঁ,
প্লাছ এফৰ মান 10 নিউটন পাইছিলোঁ, গতিকে 10 টি মান এইবাৰ আকৌ 5 ছেকেণ্ড পাইছোঁ নহয়, আগতে 2 ছেকেণ্ড আছিলে, এইবাৰ 5 ছেকেণ্ড, গতিকে 5 আৰু এমৰ মানটো পাইছিলোঁ 5, গতিকে 5 আৰু 5 কটা গ'ল, থাকি গ'ল 10, 10 3 13, গতিকে অন্তিম বেগ কিমান হ'ল 13 মিটাৰ পাৰ ছেকেণ্ড। এইটোৱে হ'ল উদাহৰণ 9.1ৰ অংকটো। উদাহৰণ 9.2 প্ৰশ্নটো কি দিছে যে কোনটোৰ ক্ষেত্ৰত বেছি বলৰ প্ৰয়োজন হ'ব? 2 কেজি ভৰ এটাক 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰিবলৈ নে 4 কেজি ভৰৰ বস্তু এটাক 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰিবলৈ? কোনটোত বেছি বলৰ প্ৰয়োজন হ'ব সুধিছে। 2 কেজি বস্তু এটাক 5 মিটাৰ পাৰ ছেকেণ্ডলৈ ত্বৰিত কৰিবলৈ বেছি বল লাগিব নে 4 কেজি ভৰৰ বস্তু এটাক 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰিবলৈ বেছি বল লাগিব সুধিছে। গতিকে প্ৰথমে আমি লিখি ল'লোঁ যে দিয়া আছে ভৰ M1 ইকুৱেল টু 2 কেজি, M2 ইকুৱেল টু 4 কেজি, আৰু ত্বৰণ লিখি ল'লোঁ A1 ইকুৱেল টু 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, A2 ইকুৱেল টু 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। এতিয়া নিউটনৰ দ্বিতীয় গতিসূত্ৰ প্ৰয়োগ কৰি পাওঁ, আমি লিখি ল'লোঁ যে নিউটনৰ দ্বিতীয় গতিসূত্ৰ প্ৰয়োগ কৰি আমি কি পাওঁ? প্ৰথম বস্তুটোৰ ক্ষেত্ৰত যদি কৰোঁ তেনেহ'লে F1 ইকুৱেল টু M1 ইনটু A1 ইমপ্লাইজ F1 ইকুৱেল M1ৰ মান পাইছিলোঁ 2 কেজি, A1ৰ মান পাইছিলোঁ 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, ইমপ্লাইজ F1 ইকুৱেল 2 5 গুণ 10, গতিকে 10 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। এতেকে F1 ইকুৱেল টু 10 নিউটন, মানে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে হ'ল নিউটন। আকৌ যদি দ্বিতীয় বস্তুটোৰ ক্ষেত্ৰত চাওঁ F2 ইকুৱেল টু M2A2 যিটো আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰ পৰা পাইছিলোঁ, ইমপ্লাইজ F2 ইকুৱেল এটা M2ৰ মান পাইছিলোঁ 4 আৰু A2ৰ মান পাইছিলোঁ 2, ইমপ্লাইজ F2 ইকুৱেল 4 2 গুণ 8, গতিকে 8 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। এতিয়া কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে হ'ল নিউটন, গতিকে আমি কি লিখিলোঁ এতেকে F2 ইকুৱেল 8 নিউটন। তেতিয়া আমি কি গম পালোঁ যে 2 কেজি ভৰৰ বস্তু এটা যেতিয়া আমি 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰিছিলোঁ তেতিয়া 10 নিউটন বল লাগিছিলে, আৰু 4 কেজি ভৰৰ বস্তু এটাক আমি 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰিবলৈ 8 নিউটন বল লাগিলে। গতিকে কোনটোত বেছি লাগিলে? 2 কেজি ভৰটো 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰিবলৈ বেছি লগা নাই জানো? গতিকে আমি সেইটোকে লিখি দিলোঁ যে 2 কেজি ভৰটো 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰিবলৈ বেছি বলৰ প্ৰয়োজন হ'ব। তাৰপিছত আহিলে উদাহৰণ 3। উদাহৰণ 3টো তোমালোকক মই আগতো কৈছিলোঁ যে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পৰীক্ষাত প্ৰায় আহি থাকে। তোমালোকে যদি আগৰ কুৱেশ্যন পেপাৰবোৰ লুটিয়াই চোৱা তেতিয়া দেখিবা হয় ছমহীয়া নহ'লে বছৰেকীয়া, ক'ৰবাত নহয় ক'ৰবাত এই প্ৰশ্নটো আহেই। প্ৰশ্নটো কি দিছে যে 108 কিলোমিটাৰ প্ৰতি ঘণ্টা 108 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈ থকা মটৰ গাড়ী এখন ব্ৰেক প্ৰয়োগ কৰি ৰখাওঁতে 4 ছেকেণ্ড সময় লাগে। যদি যাত্ৰীৰ সৈতে গাড়ীখনৰ ভৰ 1000 কেজি হয় তেন্তে ব্ৰেকে গাড়ীখনৰ ওপৰত প্ৰয়োগ কৰা বলৰ মানটো নিৰ্ণয় কৰিবলৈ কৈছে। বলৰ মানটো নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া আমি কি কৰিলোঁ, প্ৰথমে আমি লিখি ল'লোঁ যে দিয়া আছে গাড়ীখনৰ প্ৰাৰম্ভিক বেগ U, গাড়ীখনৰ প্ৰাৰম্ভিক বেগটো লিখি ল'লোঁ, প্ৰাৰম্ভিক বেগটো ইউৰে বুজায়, গতিকে U 108 কিলোমিটাৰ পাৰ আৱাৰ, 108 কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া আমি কিলোমিটাৰ প্ৰতি ঘণ্টাটোক মিটাৰ পাৰ ছেকেণ্ডলৈ বা মিটাৰ প্ৰতি ছেকেণ্ডলৈ নিবলৈ হ'লে আমি কি কৰিব লাগে, কিলোমিটাৰক মিটাৰলৈ নিবলৈ হ'লে 1000ৰে পূৰণ কৰিব লাগে, আৰু ঘণ্টাক ছেকেণ্ডলৈ নিবলৈ হ'লে 2টা 60ৰে পূৰণ কৰিব লাগে। বা আমি যদি ডাইৰেক্ট ক'বলৈ যাওঁ যে 1 ঘণ্টাত কেই ছেকেণ্ড বুলি ক'লে আমি 3600 ছেকেণ্ড বুলি ক'ব লাগিব। এতিয়া আমি কি কৰিলোঁ, 0 0 কটা গ'ল, ওপৰত থাকিলে 108 ইনটু 10, তলত থাকিলে 36, গতিকে ওপৰৰ দুটা পূৰণ কৰিলে হৈ গ'ল 1080, 1080 হৈ গ'ল, তলত 36। এতিয়া 36ৰে 1080ক যদি আমি কটাকটি কৰোঁ বা 36ৰে যদি 1080ক আমি হৰণ কৰোঁ তেনেহ'লে 30 বাৰ যায়। তোমালোকে কৰি চালে গম পাবা। গতিকে 30 বাৰ গ'ল, গতিকে কি হ'ল
108 কিলোমিটাৰ প্ৰতি ঘণ্টাটোক আমি মিটাৰ প্ৰতি ছেকেণ্ডলৈ নিলত 30 মিটাৰ প্ৰতি ছেকেণ্ড হ'ল তাৰপিছত চোৱা গাড়ীখনৰ অন্তিম বেগ ভিটো 0 হ'ব কিয় 0 হ'ব কাৰণ ব্ৰেক প্ৰয়োগ কৰাৰ পিছত গাড়ীখন কি হ'ব ৰৈহে যাব বেছিটো স্পীডত নাযায় হয় ন সি গৈ পেলাই ৰৈহে যাব গতিকে এটা সময়ত সি ৰৈ যাবগৈ যেতিয়া তাৰ অন্তিম বেগটো 0 হ'ব সেইকাৰণে গাড়ীখনৰ অন্তিম বেগটো আমি কি লিখিলোঁ 0 মিটাৰ পাৰ ছেকেণ্ড তাৰপিছত আমাক দি থৈছিলে যে যাত্ৰীৰ সৈতে গাড়ীখনৰ ভৰ 1000 কেজি যাত্ৰীৰ সৈতে গাড়ীখনৰ ভৰ 1000 কেজি আছিলে আৰু গাড়ীখন ৰখাবৰ বাবে প্ৰয়োজন হোৱা সময় আছিলে এইটো চোৱা 4 ছেকেণ্ড t = 4 ছেকেণ্ড তাৰপিছত কি কৰিলোঁ আমি যে আমি নিউটনৰ দ্বিতীয় সূত্ৰ প্ৰয়োগ কৰি পাওঁ এটা নিউটনৰ দ্বিতীয় সূত্ৰ যদি প্ৰয়োগ কৰি দিওঁ F = ma implies F = m × v - u/t কেনেকৈ হ'ল গম পালাই কাৰণ a = v - u/t এইটো কাষত লিখি দিছোঁ এমৰ মানটো দি থোৱা আছিলে 1000 v মানটো আছিলে 0 u মানটো আছিলে 30 গতিকে আমি কি পাতিলোঁ 1000 পূৰণ 0 বিয়োগ 30 তলত সময় দি থোৱা আছিলে 4 ছেকেণ্ড গতিকে 4 পাতিলোঁ ইমপ্লাইজ F = 1000টো আমি তেনেকৈ থাকিবলৈ দিলোঁ এটা শূন্যৰ পৰা যদি যিকোনো এটা সংখ্যা বিয়োগ কৰা হয় সেই সংখ্যাটোৱে হয় গতিকে 30 হ'ব আৰু 30ৰ আগত কি আছে ঋণাত্মক চিন আছে গতিকে মাইনাছ হ'ব গতিকে ওপৰত হৈ গ'ল 1000 × -30 এটা 30য়ে 1000ক পূৰণ কৰিলে 30000 হ'ব আৰু মাইনাছ চিনটো আছে যে গতিকে -30000 এটা -30000ক যদি 4ৰে হৰণ কৰা হয় তেনেহ'লে কেইবাৰ যাব 7500 বাৰ যাব আৰু যিহেতু বিয়োগ চিন আছে আগত গতিকে F = -7500 মানে 7500 নিউটন আৰু ঋণাত্মক চিনটো আমাক কি বুজাইছে লিখিছোঁ যে ঋণাত্মক চিনে ব্ৰেক প্ৰয়োগ কৰা বল যে গাড়ীৰ গতিৰ বিপৰীত দিশত তাক বুজাইছে আমি যে গাড়ীখনৰ ওপৰত ব্ৰেক প্ৰয়োগ কৰিলোঁ আৰু ব্ৰেক প্ৰয়োগ কৰাৰ ফলত যে ব্ৰেকডালে গাড়ীখনক গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে সেই ঋণাত্মক চিনটোৱে সেই কথাটোকে বুজাইছে তাৰপিছত আহিলে 9.4 9.4টো দিছে যে 5 নিউটন বল এটাই m1 ভৰক 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰে আৰু m2 ভৰক 20 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰে যদি দুইটা ভৰ লগ লাগি যায় তেন্তে একেটা বলে কিমান ত্বৰণৰ সৃষ্টি কৰিব আমাক দুটা বস্তুৰ ভৰ দি থোৱা আছে m1 আৰু m2 আৰু তাহাঁতে কি কৰিছে 5 নিউটন বল প্ৰয়োগ কৰাৰ ফলত 10 মিটাৰ পাৰ ছেকেণ্ডলৈ ত্বৰিত হৈছে আৰু এটা 20 মিটাৰ পাৰ ছেকেণ্ডলৈ ত্বৰিত হৈছে এটা যদি দুইটা আমি লগ লগাই দিওঁ তেনেহ'লে কিমান ত্বৰণৰ সৃষ্টি হ'ব তাকে কৈছে চোৱা আমি প্ৰথমে কি কি দিয়া আছে লিখি ল'লোঁ যে দিয়া আছে বস্তু দুটাৰ ভৰ ক্ৰমে m1 আৰু m2 ত্বৰণ দি থোৱা আছে a1 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ a2 দি থোৱা আছে 20 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু বল F দি থোৱা আছে 5 নিউটন এটা নিউটনৰ দ্বিতীয় গতিসূত্ৰ প্ৰয়োগ কৰিলে আমি কি পাম m1 = F/a1 কাৰণ নিউটনৰ গতিসূত্ৰটো কি আছিলে F = ma নাছিল জানো গতিকে এতিয়া যেতিয়া আমি m উলিয়াবলগীয়া হৈছে গতিকে a টো সমান চিহ্ন এই পাৰলৈ গুচি আহিলে ইয়াত পূৰণ আছে এইফালে হৰণ হৈ নাযাব জানো গতিকে F/a হৈ যাব সেইটোকে আমি লিখিলোঁ কি m = F/a খালি ইয়াত যেনিবা m1 m2 দিছে কাৰণে আমি m1 a1 এইবোৰ লিখি লৈছোঁ গতিকে m1 = F/a1 implies m1 = Fৰ মানটো 5 দি থোৱা আছে a1ৰ মান 10 দি থোৱা আছে এতিয়া 10ৰে 5 হৰণ কৰিলে কিমান হ'ল 0.5 কেজি গতিকে m1ৰ মান পালোগৈ আমি 0.5 কেজি আকৌ আমি যদি m2ৰ মানটো উলিয়াবলৈ যাওঁ আমি সেই একেদৰে লিখি ল'লোঁ m2 = F/a2 implies m2 = Fৰ মান 5 দি থোৱা আছে a মান 20 দি থোৱা আছে এতেকে m2 = 20 যদি 5ক ডিভাইড কৰোঁ 0.25 হয়গৈ হৰণ কৰি চালে গম পাবা 0.25 কেজি পালোগৈ গতিকে আমি m1 আৰু m2 মান পাই গ'লোঁ এতিয়া আমি দুইটা ভৰ যদি লগ লগাই দিওঁ তেনেহ'লে মুঠ ভৰ m কিমান হ'ব m1 + m2 মানে 0.5 + 0.25 দুইটা যোগ কৰি দিলত পালোঁ 0.75 কেজি
গতিকে মুঠ ভৰ হ'লগৈ 0.75 কেজি এতিয়া মুঠ ভৰৰ ওপৰত যদি আমি 5 নিউটন বল প্ৰয়োগ কৰোঁ তেনেহ'লে কিমান ত্বৰণ হ'ব উলিয়াবলৈ কৈছিলে গতিকে আমি লিখি ল'লোঁ যে এতিয়া মুঠ ভৰৰ ওপৰত 5 নিউটন বল প্ৰয়োগ কৰিলে উৎপন্ন হোৱা ত্বৰণ হ'ব F = ma implies A = F/m implies A = F = 5 m মান পালোঁ 0.75 গতিকে 0.75 পাতি দিলোঁ এতিয়া 0.75 যদি 5ক আমি হৰণ কৰোঁ তেনেহ'লে কিমান ওলাব 6.6666 এনেকৈ ওলাই গৈ থাকিব সেইকাৰণে তোমালোকেতো অংকত পাইছাই যে দশমিকৰ পিছত যদি 5 বা 5তকৈ ডাঙৰ থাকে তেনেহ'লে আগৰ সংখ্যাটো 1 এটা বহাই দিব পাৰি সেইকাৰণে আমি কি লিখিলোঁ যে A = 6.67 মিটাৰ/ছেকেণ্ড স্কোৱাৰ বুজি পালা তোমালোকে ভিডিঅ'টো চাবা চবেই আৰু কিবা বুজি নাপালে মোক সুধিবা গতিকে সেইটো আমি সেইকাৰণে 6.666 এনেকৈ লিখি নাথাকি 6.67 মিটাৰ/ছেকেণ্ড স্কোৱাৰ লিখি দিলোঁ তো সেইটোৱে হ'ল ত্বৰণটো তাৰপিছত আহিলে লাষ্টৰটো একেবাৰে যে টেবুল এখনৰ ওপৰেদি সৰলৰৈখিক গতি কৰা 20 গ্ৰাম ভৰৰ বল এটাৰ বেগ সময়লেখ দেখুওৱা হৈছে বলটো ৰখাবৰ বাবে টেবুলখনে তাৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব লাগিব এতিয়া আমি আগৰকেইটা আগতে ইয়াতো লিখি ল'লোঁ যে দিয়া আছে ভৰ m = 20 গ্ৰাম প্ৰাৰম্ভিক বেগ u = 20 ইয়াত আকৌ চেণ্টিমিটাৰত দিয়া আছে দেই মনত ৰাখিবা চেণ্টিমিটাৰ/ছেকেণ্ড অন্তিম বেগ 0 চেণ্টিমিটাৰ/ছেকেণ্ড কাৰণ ৰৈ গৈছেগৈ সময় দি থোৱা আছে 10 ছেকেণ্ড গতিকে আমি লেখডাল চাই পেলাই আমি কি গম পালোঁ যে বেগ সময় লেখডালৰ আকৃতি সৰলৰৈখিক গতিকে বলটোৰ ত্বৰণ সুষম প্ৰকৃতিৰ হ'ব সি সুষম ত্বৰণে গতি কৰিছে কাৰণ আমি এইবোৰ গতি চেপ্টাৰটোত পাই আহিছিলোঁ এটাকে বলটোৰ ত্বৰণ A হ'ব v - u/t এইটোৱে হ'ল ত্বৰণ ওলোৱা সূত্ৰটো সেইটো গতি চেপ্টাৰত পাইছিলা গতিকে A = v - u/t implies A = v মানটো 0 বহাই দিলোঁ মাইনাছ u মানটো 20 আৰু t মানটো 10 implies A = মাইনাছ কাৰণ এইটো পাইছাই যে কিয় ডাঙৰটো আগত মাইনাছ আছে গতিকে 0 পৰা -20 মাইনাছ কৰিলে 20 থাকিব আৰু 20 আগত যিহেতু মাইনাছ আছে গতিকে ইয়াতো কি হ'ব মাইনাছ বহিব সেইকাৰণে কি হ'ল A = -20/10 এটা 10ৰে 20 হৰণ কৰিলে দুবাৰ গ'ল গতিকে A = -2 চেণ্টিমিটাৰ/ছেকেণ্ড স্কোৱাৰ এতিয়া এই 2 চেণ্টিমিটাৰ/ছেকেণ্ড স্কোৱাৰক যদি আমি মিটাৰ/ছেকেণ্ড স্কোৱাৰলৈ লৈ যাবলগীয়া হয় তেনেহ'লে তাক কি কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব আৰু 100ৰে হৰণ কৰিলে দুটা সংখ্যাৰ আগত দশমিক বহে সেইকাৰণে কি হ'ল -0.02 মিটাৰ/ছেকেণ্ড স্কোৱাৰ এতিয়া আমি মিটাৰলৈ তাক লৈ গ'লোঁ আকৌ বলটোৰ ওপৰত প্ৰয়োগ কৰা বল উলিয়াবলৈ গৈছোঁ বল উলিয়াবলৈ গৈ আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰ প্ৰয়োগ কৰিছোঁ F = ma এতিয়া যিহেতু mটো গ্ৰামত আছিলে গতিকে তাক কিলোগ্ৰামলৈ নি লোৱাটো আমাৰ কাৰণে জৰুৰী সেইকাৰণে আমি এটা লাইন লিখি ল'লোঁ কি implies F = 20/1000 1000ৰে 20 গ্ৰামক হৰণ কৰিলে সি কি হয় কেজিলৈ ৰূপান্তৰিত হয় সেইবোৰ তোমালোকে আগত পাই আহিছা গতিকে 20 গ্ৰামটোক আমি 1000ৰে হৰণ কৰি পেলাই কেজিলৈ লৈ গ'লোঁ আৰু এইপিনে A মানটোতো আমি পাই থৈছিলোঁ 0.02 মিটাৰ/ছেকেণ্ড স্কোৱাৰ মাইনাছ পাই থৈছিলোঁতো তাৰপিছত এতিয়া 1000ৰে 20ক হৰণ কৰিলে কি হ'ল 0.020 কিলোগ্ৰাম হৈ গ'ল আৰু এইটো তেনেকৈ থাকিলে -0.02 মিটাৰ/ছেকেণ্ড স্কোৱাৰ এটা দুইটা পূৰণ কৰি দিলত কি হ'ল এটাকে F = -0.0004 নিউটন 4টা আগত দশমিক বহি গ'ল আৰু 2 × 2 = 4 গতিকে 0.0004 নিউটন এইটোৱে হ'ল প্ৰয়োগ কৰা বলটো আৰু মাইনাছ কেলৈ ওলালে কাৰণ টেবুলখনে যিটো ঘৰ্ষণ বল প্ৰয়োগ কৰিছিলে টেবুলখনে প্ৰয়োগ কৰা ঘৰ্ষণ বলটোৰ গতিৰ বিপৰীত যে তাক বুজাইছে এই মাইনাছ চিনটোৱে এটা বুজি পালা এই অংককেইটা যদি তথাপিও কোনোবাটো বুজাত কিবা প্ৰব্লেম আছে তেনেহ'লে মোক পাৰ্চনেলি ক'বা মই বুজাই দিম ঠিক আছে